এয়া দেখিছে মোৰ শাকনি বাৰীত আহিছোঁ আৰু শাক চিঙাবলৈ। এয়া লাও লাগি আছে, লাওটো আৰু এয়া আমাৰ ডাঙৰ ভাগিনা আৰু মই আহিছোঁ। এয়া ইফালে তিতা কেৰেলা লাগি আছে। কথা গুড, ইয়াতে দিয়া, ইয়াতে ইয়ালৈ মনা লৈ আহিছোঁ। এয়া মনাত ভৰালোঁ আৰু আছে ডাঙৰ চা, এইটো ডাঙৰ, এইটো চিঙিলা বাছ। আৰু আছে এই দুটা আৰু ক'ত আছে ডাঙৰ এয়া এইবোৰ লাগি আছে। তিতা কেৰেলা একদম অৰ্গেনিক হয়, অৰ্গেনিক একদম পিয়ৰ, একদম গোবৰ সাৰৰ। বাছ হৈ যাব বেছি নালাগে, মানুহ কেইটামানহে। এইটো ল নেকি বাবা, এইটো বেয়া হৈছে, এইটো বেয়া হৈছে। চিংগেল আৰু আছে ইফালে এয়া বিলাহী আছে, এই পকা বিলাহীবিলাক লওক, পকা এইটো লওক। এই এটা নাই, নালাগে এইটো বেছিকৈ পকা নাই। এইফালে আছে আৰু ভালকৈ পকা এইবিলাক দেখিছে। এয়া চিঙি ল, একদম পকা বিলাহী। এইফালে আছে, এই এটা আছে। এইফালে আছে নেকি আৰু এই এটা আছে, ইয়াতে দুটা আছে। তলত এটা আছে। দেখিছে এয়া একদম অৰ্গেনিক শাক, বিলাহী, তিতা কেৰেলা, পানীলাও, একদম ফ্ৰেছ আৰু এয়া লাগি আছে বিলাহী, বহুতে লাগিছে। এয়া বহুত লাগিছে এয়া বিলাহী, ডাঙৰ বিলাহী, সৰু বিলাহী, এইবিলাক দেখিছে। এয়া লম্বা লাগি আছে বিলাহী। দেখিছে এয়া গছজোপাৰ কি অৱস্থা, কোনে এনেকে মাৰিলে। নিশ্চয় এয়া ঔষধ দিছে, নহ'লে এয়া দেখিছে পাতবোৰ কেনেকে মৰিছে। এনেকেতো গছ নমৰে ন। আৰু এইফালে চাইডৰ জংঘলবিলাকো মৰি গৈছে। নিশ্চয় এইটো কোনোবাই মাৰিছে, এইটো এনে মৰা নাই। এইডাল কোমোৰা উঠিছে, এতিয়া লগা নাই বাৰু, লাগিবহে এতিয়া। এফালে আছে এডাল ভাত কেৰেলা, লগা নাই। আৰু ইফালে আছে বহুত, ইফালে জলকীয়া লগাইছোঁ। এইবোৰ জলকীয়া গছ এনে লগাইছোঁ। এইবিলাক ভেন্দি লগাইছোঁ, এতিয়া গজিছেহে, সৰু আছে। ইফালে আৰু কিবা কিবি লগাইছোঁ, হ'ব এতিয়া লাহে খাব পাৰিম আৰু এইফালে এয়া অমিতাবোৰ লাগি আছে, বহুতকেইটাই খালোঁ অমিতা, একদম বহুত খালোঁ। আৰু ডাঙৰ অমিতাবিলাক বহুতে ডাঙৰ। এয়া দেখাই দিছোঁ, এয়া এইবোৰ দেখিছে অমিতাবিলাক শেষে। আৰু এই দুডাল গছ আছে আৰু কাহ হৈছে পূৰা, কথাটো একদম বেলেগ হৈ আছে। চ' মোৰ শাকনি বাৰীখন কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চ' এতিয়া ঘৰলৈ গৈ আছোঁ। গেটখন দিলে পাপা, নহ'লে ছাগলী সোমাই যাব বাপেকে। আৰু এইফালে এয়া দেখিছে, ক'লা জলকীয়া লাগিছে পূৰা। এয়া জলকীয়া লাগিছে, একদম গোবৰ সাৰ দিছোঁ, ধুনীয়াকৈ লাগি আছে গোটেই গছজোপা।
আৰু এইডাল দেখিছে এয়া শেৱালি ফুলৰ গছ ধুনীয়াকৈ পুলি আনি ৰুই দিছোঁ শেৱালি ফুল লাগে ঘৰত ফুল খাব বহুতে ভাল আৰু ইয়াত লাগিছে ভাত কেৰেলা এতিয়া সৰু সৰুৱে আছে পোকে খাইছে পাতবিলাক আৰু দেখিছে ইয়াৰ ঘৰৰ পিছফালে এয়া জলকীয়া আছে এইবোৰ ফুল আহিছে এইবোৰ সৰু সৰুকৈ লাগি আছে আৰু এয়া ডাঙৰ হৈছে দুই এটা ভাল এই ডালতো আছে এতিয়া এইবিলাক জলকীয়া পকিলে হালধীয়া কালাৰৰ হয় ভাল লাগে একদম পুৰা জ্বলা একদম জ্বলা খাবই নোৱাৰে ইমান জ্বলা ইফালে আমাৰ মাছৰ ভাজি হৈ আছে মাছটো ফ্ৰাই কৰি আছো যিহেতু টেঙা পাতেৰে আমি মাছ বনাম এয়া এইটো টেঙা পাত দেখিছে এয়া এইটো কি টেঙা বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে জানা এইটো কি টেঙা বুলি কয় আৰু এয়া এইবোৰ মান ধনিয়া মই মান ধনিয়া চব্জি দিলে খাই ভাল পাওঁ এনে তৰকাৰী চৰকাৰী চবতে চ' আমাৰ ঘৰতে আছে এইটো লৈ আহিলোঁ তৰকাৰীবোৰত দি দিম এয়া লাগিছে ঘৰৰ একদম ধুনীয়া ধুনীয়া পকা পকা বিলাহী ঘৰতে লাগিছে একদম অৰ্গেনিক পিয়ৰ আৰু এইটো তিয়হটো ঘৰৰ নহয় বাৰু এইটো বজাৰৰে হয় এইটো চাগে সাৰ দিয়া মই লগাইছিলোঁ তিয়হ কিন্তু এতিয়ালৈকে উঠা নাই আৰু ফল হোৱা নাই সৰু সৰুৱে আছে গছবিলাক চ' এই দুটা চালাড খাম মই চালাড বনাম আৰু এয়া আমাৰ মাছৰ টেঙা উতলিছে এতিয়া ইয়াতে এয়া মাছ ভজা মাছখিনি দিছোঁ আৰু ইফালে এয়া আমাৰ ৰেডি স্লাড ফাইনেলি ৰেডি চ' এতিয়া অলপ নিমখ সানি খালে হ'ল আৰু এয়া আমাৰ আজিৰ দুপৰীয়াৰ থালিখন এয়া মাছ ভাত এইফালে মান ধনিয়া এইফালে মটৰ এইটো টেঙা আৰু মাছৰ জোল ইফালে স্লাড তিয়হ বিলাহী নেমু আৰু এয়া ৰঙালাওৰ আগ ভাজি